হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ চবৰে? আশা কৰোঁ চবে ভালে আছে। মইতো ভালে আছোঁ। তো গাইজ চৰি, মই বহুত মানে 3 দিন মই ভিডিঅ' দিবা পাৰা নাই। বহুত বেয়া লাগি আছে। আৰু আজি ৰাতিপুৱালি হ'ব 4 দিন ভিডিঅ' দিবা নাপালি মানে একদম ভাল নালাগে মন গ। কিন্তু কি কৰিবি, ইমানেই আলচিয়া হৈছোঁ। কাৰণ এইকেইদিন ধামাকা বৰষুণ দি আছে আৰু বৰষুণ দিবাও লাগে। কাৰণ ইমান দিন বৰষুণ নিদিয়াৰ কাৰণে খেতিৰ কাম একদম পাৰে অফ হৈ আছিল। এইবাৰ বৰ্তমান পূৰা ট্ৰেক্টৰৰ শব্দ শুনি থাকোঁ। কাৰণ আমি গাঁৱৰ মানুহতো সেইকাৰণে মানে ট্ৰেক্টৰৰ শব্দ এইকাৰণে একদম শুনি আছোঁ। আৰু এতিয়া এইখিনি এটা বস্তু, এইখিনি যোনবিলাক কমপ্লিট হ'ব সেইবিলাক মই ক'ম আপোনালোকক। কমপ্লিট হ'ব মানে কি, মই মানে ড'ৰমেট বনাব খুজিছিলোঁ। বনাব খোজাতে তাৰপিছত বেনি গাঠা নিচিনা কৰি আছোঁ। লাষ্টত যাই এই টুপি নিচিনা হৈ আছে, এনেকৈ মাথাতে ল'ব পৰা নিচিনা। তো পাছত হ'ব, মোক ভণ্টিয়ে কৈছে এনেকা বৰ্তমান প্ৰথম বানাৰ সময়ত বোলে সেনেকা হয়ে, এনেকা টুপি নিচিনা হৈ থাকে। কিন্তু পাছত সিবাৰ খোজ দিয়াৰ পাছত পূৰা হৈ যাব সমান। তো এইকেইদিন মই কণ্টেনে একো বিচাৰি পোৱা নাই। তো ভাবিলোঁ এনেই আৰু কি ভিডিঅ' দিম। তো 2 দিনমান এনেই ৰেষ্ট ল'লোঁ। আৰু বৰ্তমান বাজিছে 4:30। মোক কিবা ভোক লাগছে। তো ভাবি আছোঁ মেগী অলপমানকে বনাই খাওঁ। আৰু মই হাতখন এনেকৈ দুখাই থকাৰ কাৰণ হ'ল নীল পলিচ লগাই চং। আৰু ভৰিততো বেলেগ কালাৰৰ, একেবাৰে ভয়ংকৰ খাতাৰনাক কালাৰৰ মই নীল পলিচ লগাইছোঁ। এই পৰ্দাখনৰ নিচিনা ব্লু কালাৰৰ। তাৰপিছত নিজৰ ভৰিখন চাই মই এইবাৰ নিজেহে চিন্তা কৰি আছোঁ, কি লুগায়া পালোঁ। কি কৰোঁ, কি নকৰোঁ আপোনালোকক দেখাই থাকিম। ভিডিঅ' ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। এইকেইদিন কি কৰিম, একদম তামাম ধামাকা বৰষুণ। তাৰ কাৰণে খাই দাই সেই যে বিচনাত উঠোঁ, এই 4:30-5টা হ'ল মই এলাহে উঠিলোঁ। মানে ঘুমাম, খাৱা আৰু হাগা আৰু ঘুমাৱা, একো এটাই কাম চলি আছে মোৰ লাইফত। আৰু কাৰ ঘৰৰ কাপোৰগিলা টেঙা পচা গোন্ধাইছে গাইজ, মোক ক'ব নাপাহৰিব, কমেণ্টত জনাব। তো মুখ হাত ধুলুং, যিহেতু ঘুমাই উঠিলোঁ, অলপমান ক্ৰীম গটকে লাগাং। তোক দেখি মৰম লাগে, মৰম জাগে, তইতো বুজিয়ে পাওঁ। আৰু গাইছ দেখছে না মোৰ এগৰ নচ ৰিংগ, এইডাল পুৰা খাটাৰনাক হৈ থাকে। মোৰ নাকৰ ফুটা এনেকা বেকে না, যাৰ ফলত মই নচ ৰিং যেনেকা পিন্ধিব নোৱাৰোঁ। ইগো মোৰ ঘৰত থাকাতে বনাইছিলোঁ। তাৰপাছত ইগো এনেকা এইটো বস্তু এটা ঠিকঠিৰা হৈ থাকে। এইগোটাৰ কাৰণে মই বহুত কষ্ট পাওঁ। মই খানাও খাওঁ এদি যদি এনেকৈ ভৰাই দিওঁ, তাৰপিছত তেজ ওলাই বহুত। কি কৰিম, উপায় নাই। মই ওলাই থ'ম বুলি ভাবিছোঁ। গাইছ আপোনালোকে কমেণ্ট কৰিব মই ওলাম না নোলাম। তো চলিয়ে মেগী খাতে হে মেৰে সাথ। সেয়া আৰু দিবা ধৰি বৰষুণ, মোৰতো ভালে লাগি আছে এইকেইদিন। এইখন বিচনাখন কম্বলখন মই উদুৰহে যায়, কাৰণ মই ইউজে কৰি থাকোঁ। আৰু কি উদুৰাম, খাই দাই চিধা বিচনাত ঠেলিছ কৰি পৰম। তাৰপিছত মোবাইল চাং, এক মাখা ফিল্ম চাং, দিনত 3খন ফিল্ম চাং। তাৰপিছত এইখিনি আবেলি এইখিনি সময়ত মাথা একদম তামাম বীজ হয়, ঘূৰাবা ধৰে। কি दिस इज आवर कपड़ा सुखाएंगे, लेकिन भिजा भिजा होएंगे। और अपन का सैंडल पिंधिंग कैसा अपना ब्लू कलर मोर भरिखान एने कालार की किता आरो की ब्लू कलर दिबा लागছে। आरो इमाखान होय আছে আমার এক মাখান। लाइट जलाना पड़ेगा। अपन आ गया पगघर में विद दिस। ऑन करना है। मिनट नूडल्स। ये पानी गर्म हो रहा है, अब इस पे हम डाल देंगे
মিনিট নুডলছ মই অকলে খাম কাৰণ এক পেকেটে হ'ব। ঐ মুৰ্গী বাহিৰ নিকলো, বাহিৰ নিকলো। গাইজ মই ভাবি আছোঁ আপোনালোকৰ মাজত চেলেঞ্জ ভিডিঅ' লৈ আহোঁ আৰু কমেণ্ট কৰিব মই কেনেকুৱা ধৰণৰ চেলেঞ্জ ভিডিঅ' লৈ আহিলে আপোনালোকে ভাল পাব, এণ্টাৰটেইনমেণ্ট পাব অলপ। তো মোক অলপমান আইডিয়া এটা দি দিয়ক প্লিজ। আপোনালোকৰ সহায়ৰ বহুত প্ৰয়োজন হৈছে মোক, কাৰণ এইকেইদিন পানী বতৰ, মই ক'তো ওলাই যাব পৰা নাই, একো কণ্টেণ্ট লৈ আহিব পৰা নাই আপোনালোকৰ মাজত। তো মোক কমেণ্টত জনাব। तो गाइस ये उबल रहा है, यहाँ पर डाल देंगे 1 सिकुट नमक, थोड़ा सा हल्दी पाउडर, बस इतना ही। चारों तरफ फैल जाओ हल्दी हल्दी हल्दी। हाँ अभी हो गया हमारा 2 मिनट नूडल्स हो रहा है। और अब मैं डालने वाली हूँ इसका मसाला। हाँ। तो गाइस मेरा 2 मिनट नूडल्स तैयार हो गया और बाहर इधर आप लोग देख ही सकते हैं, इधर बारिश हो रहा है और अब मैं ठंडी ठंडी बारिश में एंजॉय करने वाली हूँ मैगी। मैगी हो गया तैयार, अब मैं खाऊंगी। आप लोग खाना है आप लोगों को तो बना के खाइए घर में। यम। মই ভাবিলোঁ আপোনালোকৰ লগত এটা সৰু চাই ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰোঁ, যিগত 2020 জানুৱাৰীত আছিল ভিডিঅ'খিনি। আমি গৈছিলোঁ কোচবিহাৰৰ ৰাজবাৰীত, কিন্তু সেইখিনি সময়ত মোৰ ইউটিউব চেনেল যিহেতু নাছিল, এনেই সৰু কৰি মই ভিডিঅ' এটা বনাই থৈছোঁ। বিস্তাৰৰ লগত আছিল, মোক পঠাই দিছে, মই বোলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লাগে ইউটিউবত। তো তেনেহ'লে চাং আৰু লাষ্টত দুখনমান ফটো এড কৰি দিম। ফটো উঠছোঁ যথেষ্ট, কিন্তু ভিডিঅ'হে মই সেনেকৈ নকৰিলোঁ, কাৰণ মই সেইখিনি সময়ত গমো পোৱা নাছিলোঁ যে মই এটা ইউটিউব চেনেল মোৰ ভৱিষ্যতে খুলিম বা চিন্তা কৰিম সেই বিষয়ে। তো দেৰি নকৰি তেনেহ'লে চাং আৰু ভাল পালে কিন্তু লাইক কৰিব নাপাহৰিবি গাইজ। আৰু যিসকলে মোৰ ইউটিউব চেনেলত নতুন কৰি ভিজিট কৰিছে তেওঁলোকে প্লিজ কৈছোঁ ছাবস্ক্ৰাইব কৰিবি না প্লিজ, বহুত জৰুৰী হয় মোৰ কাৰণে। সৰি গাইজ মই দুখিত, ভিডিঅ' কেমেৰামেন আছিল ভাগিনা, তাই কেমেৰা কিবা বেকা কৰি ল'ল, যাৰ ফলত ভিডিঅ'টো কিবা উল্টা হৈ থাকিল, মাফ কৰিব মোক। তথাপিও আপোনালোকে চাওক না, ইমান ধুনীয়া পৰিৱেশ, বহুত ভাল লাগছিল যাই। ইমান ভাল কৰি চাফ চিকুণ কৰি গোটেইখিনি বস্তু মেইনটেইন কৰিছিল, বহুত ভাল লাগছিল। ৰাজপ্ৰসাদগতত যায় আৰু এইটো স্থাপিত হৈছিল 1887 আই গেছ। আপোনালোকে জনাব যদি ভালদৰে জানে, মই ইমান ভালকৈ নাজানো আচলতে, সেইকাৰণে ইয়াৰ বিষয়ে ইমান ক'বও নাযাওঁ। বহুত ভাল লাগছিল, কিন্তু আমাৰ দৰে দুৰ্ভাগ্য আছিল, আমি গম পোৱা নাছিলোঁ যে শুক্ৰবাৰে পেলেচকো মানে চাফ চিকুণ কৰা হয়, বহুত মানুহ যায়, যাৰ ফলত এটা তেওঁলোকে দিন বাছি লয়। শুক্ৰবাৰে আমি গেছিলোঁ, কিন্তু ভিতৰত আমি সোমাব নাপালোঁ। তাতে কি কি মিউজিয়াম আছিল, কি ৰাজাৰ কি বস্তু সংৰক্ষণ কৰিছিল, আমি একোৱে চাব নাপালোঁ। আমাৰ বহুত দুৰ্ভাগ্য বুলিয়ে ক'ব লাগিব। আৰু লগতে আমি তাতে কোচবিহাৰতে থকা সত্ৰতো গৈছোঁ, মধুপুৰ সত্ৰত, বহুত ভাল লাগিল যায়। লগতে আমি গৈছিলোঁ বৰ্ডাৰো চাব গৈছোঁ আমি। মিষ্টাৰ শুনাই ইমান বৰ্ডাৰ কৰি থাকে, ডিউটি দি থাকে। মই ভাবিলোঁ একবাৰ ফিল্ড লৈ লওঁ কেনেকুৱা জেগাত তেওঁলোকে ডিউটি কৰে। আপোনালোকে চাই লওক।
চ' গাইজ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।